হোৱাট ডু মিন বাই দিব্য চকু? দিব্য চকুতো কোনো কথা নাই। দিব্য চকু মানে তেতিয়াও তাহানিৰ দিনত হয়তো এনেকুৱা এটা যন্ত্ৰ আছিল যিটো যন্ত্ৰৰ দ্বাৰাই সঞ্জয়ে হয়তো সেই চাই আছিল আৰু তাৰ পৰা সেই যন্ত্ৰৰ দ্বাৰাই আমাক ভিতৰস্ত্ৰ শুনাই আছিল। যেতিয়া পঢ়িম, অলপ বয়স হ'লে পঢ়িম, কেতিয়া পঢ়িব? যেতিয়া কাণেৰে নুশুনা হ'ব, চকুৰে নেদেখা হ'ব, দাঁত সলকি যাব, বহিবলৈ আঁঠুত জোৰ, উঠিও হ'বলৈ আঁঠুত জোৰ নহ'ব, তেতিয়া পঢ়িব নেকি? পৃথিৱীৰ চাৰিওফালে সূৰ্য ঘূৰা বুলি আগত আছিলে নহয়, গেলিলৈ কৈছিলে নহয় সূৰ্যৰ চাৰিওফালে পৃথিৱী ঘূৰে। তেতিয়া গেলিলিও কি কৰিলে? গেলিলি তেওঁক মাৰিবলৈ খেদিব মানুহে অত্যাচাৰ কৰিলে, কিন্তু এই কথাখিনি ভাগৱতত বহু ৬,০০০ বছৰ আগতে লিখি থোৱা আছে। মূৰ্তি যে 10টা জ্ঞান থকা মানুহৰ সন্মুখত বহাই লওক, তেতিয়া ভাগৱতৰ চৰ্চা হ'ব, ইজনে সিজনক প্ৰশ্ন কৰিব, ইজনে সিজনক সুধিব, বাপ এইটো মানে কি, আপুনি সেইটো বুজাই দিব। গতিকে ভাগৱত অকলে কৰাতকৈ আমি 10জন মানুহক লগ লগাই ভাগৱতখন পাঠ কৰক, পঢ়ক আৰু শুনক। ভাগৱতৰ বাংময় মূৰ্তি কৈছে শ্ৰীকৃষ্ণ প্ৰভু ঈশ্বৰৰ বাংময় মূৰ্তি। প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয়, আপোনালোকে চাব, প্ৰথমতে লিখা আছে, ভাগৱতৰ প্ৰথমতে লিখা আছে যে ভাগৱতখন কি বুজাই দি আছে। প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয়, তৃতীয় চতুৰ্থ যাৰে হৱে গুৰুদ্বয়, নাভিদেশ পঞ্চমে ষষ্ঠকে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠদেশ নৱমে দশমে যাৰ তুণ্ড, একাদশে ললাট দ্বাদশে ভলমূল্য, হেন ভাগৱতৰ মূৰ্তি মনোহৰ, তমাল সদৃশ বৰ্ণ শ্যামল কলেবৰ। চাওক কি সুন্দৰ বৰ্ণনা, ভাগৱতখন আপুনি তাতেই পাব। এই প্ৰথমখিনিতে ভাগৱত গোটেইখিনি আছে। এটা শ্লোক মংগলাচৰণ খালি সংস্কৃতত ৰাখিছে প্ৰভু, কিয় তাত 10 শাৰী খালি মংগলাচৰণ আছে। জন্মদ্যস্য যতয়ন্নয়াদিতরতস বিজ্ঞসরাট, তেনে ব্রহ্ম হৃদয়াদি কবয়ে বুঝ্যন্তি যচ্ছয়, তেজো আরিমিদং যথা বিনিময় প্রতি স্বর্গমিশ, ধান্নাসেন সবরাট নিরস্তক্ষুকং সত্যং পরং ধীমহি, ধর্ম প্রজ্জিত কৈতব অত্র শরণো নির্মাত শরণাং শতাং, বিদ্যং বাস্তবমত্র বস্তু শিবদং তাপত্রয়োন্মূলং, সদ্য অবরুদ্ধতে অত্রি কীর্তিভি শুশ্রূষি তৎক্ষণাৎ, নিগম কল্পতরু গলিতং সুখ মুখাদম্বিত দবসংগতং। এই যে সুন্দৰ ব্যাখ্যা দিছে, সুন্দৰ শ্লোক দিছে, তাতে আপনি গোটেইখিনি ভাগৱত পাব। এই ভাগৱতখন আপনি মূৰত তুলি লওক। আমাৰ খগেন মহন্তৰ দেৱে এটা গীত গাই গৈছিলে, ও বেলি গ'ল গধূলি হ'ল, হৰি নাম ল'বলৈ মনত নহ'ল। আপোনাক সোধা হৈছে ভাগৱতখন আছেনে? বোলে আছে প্ৰভু, বাপ আছে ঘৰত। কেতিয়া পঢ়িব? পঢ়িছেনে? বোলে নাই পঢ়া। কেতিয়া পঢ়িব? অলপ বয়স হ'বলৈ দিয়কচোন, অলপ বয়স হওক, এতিয়া পঢ়িবলৈ হোৱা নাই। কাৰণ আমি কৈছে নহয় যে গীতা ভাগৱত পঢ়িলে মানুহৰ বোলে পাগল হয়। মই 9ম শ্ৰেণীতে গীতা পঢ়িছিলোঁ, মইতো পাগল হোৱা নাই, এতিয়া গীতা পঢ়িছোঁ, ক'ত পাগল হয়? গীতা পঢ়িলে পাগল নহয়। আমাক এটা ভ্ৰান্ত ধাৰণা দি থোৱা হৈছে। গতিকে আমাৰ কি কোৱা হৈছে যে পঢ়িম, অলপ বয়স হ'লে পঢ়িম, কেতিয়া পঢ়িব? যেতিয়া কাণেৰে নুশুনা হ'ব, চকুৰে নেদেখা হ'ব, দাঁত সলকি যাব, বহিবলৈ আঁঠুত জোৰ, উঠিও হ'বলৈ আঁঠুত জোৰ নহ'ব, তেতিয়া পঢ়িব নেকি? তেতিয়া এলান্ধু লাগিব আপোনাৰ ভাগৱতখনত। গতিকে প্ৰভুসকল, বাপসকল, আইসকল, ভাগৱতখন উলিয়াওক। শংকৰ সংঘত আপোনালোকে আহিছে, বৰ সুন্দৰ কথা, কিন্তু শংকৰ সংঘত আহি যদি আপোনালোকে ভাগৱত শ্ৰৱণ নকৰে, যদি গীতা নুশুনে, যদি উপনিষদ নুশুনে, যদি কীৰ্তন নপঢ়ে, অথলে যাব। গতিকে ভাগৱতখন পঢ়ক, কাৰণ এই ভাগৱতে আমাক বহুত জ্ঞান দিছে, সায়েন্সৰ জ্ঞান দিছে, মেথমেটিক্সৰ জ্ঞান দিছে। আমাক কোৱা হয় গেলিলিঅই পৃথিৱীৰ চাৰিওফালে সূৰ্য ঘূৰা বুলি আগত আছিলে নহয়, গেলিলৈ কৈছিলে নহয় সূৰ্যৰ চাৰিওফালে পৃথিৱী ঘূৰে। তেতিয়া গেলিলিও কি কৰিলে? গেলিলি তেওঁক মাৰিবলৈ খেদিব মানুহে অত্যাচাৰ কৰিলে, কিন্তু এই কথাখিনি ভাগৱতত বহু ৬,০০০ বছৰ আগতে লিখি থোৱা আছে। আৰ্যভট্টই তেতিয়া গণনা শুনিছে, শূন্যৰ আৱিষ্কাৰ কৰিছিলে।
গতিকে ভাগৱতত আজি যিটো আমি কৈছোঁ যে নাৰদৰ ঢেঁকী উৰে নেকি কেতিয়াবা? ঢেঁকী মানে কি আছিল? তাহানিতে ঢেঁকী সদৃশ এটা কিবা উৰণীয়া কিবা এটা যন্ত্ৰ আছিলে। তেতিয়াৰ পৰা এই ভাগৱত গীতা আৰু আমাৰ সকলো লৈ গৈ বিদেশী ৰাষ্ট্ৰই আমাৰ গীতা ভাগৱত চব লৈ গৈ তেখেতসকলে তাৰ তৰ্জমা কৰি ইংৰাজীলৈ তৰ্জমা কৰি তাৰ পৰা তথ্য উলিয়াই তেওঁলোকে নানান ধৰণৰ আমাক যন্ত্ৰ আৱিষ্কাৰ কৰি দি আছে। সেইবোৰ ক'ত আছে? ভাগৱততে আছে। এই যে সঞ্জয় কুৰুক্ষেত্ৰ যুদ্ধত ধৃতৰাষ্ট্ৰই সুধিছে, প্ৰথম শ্লোকটো কি আছে? প্ৰথম শ্লোকটো আছে ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসেব মামেক পাণ্ডৱ শৈব কি কুৰুৱত সঞ্জয়। ধৃতৰাষ্ট্ৰই সুধিছে প্ৰথম শ্লোক গীতাত যে কি সুধিছে ধৃতৰাষ্ট্ৰই? হে সঞ্জয়, মোৰ পুত্ৰসকল আৰু পাণ্ডৱৰ পুত্ৰসকল এই যুদ্ধ ক্ষেত্ৰত যে থিয় হৈ আছে কি কৰিছে মোক কোৱাচোন। তেতিয়া সঞ্জয়ে কথাখিনি কৈ আছে। কি কৈ আছে? সেই কথাখিনি কেনেকৈ ক'লে? কিমান দূৰ? ধৃতৰাষ্ট্ৰৰে ক'ত হস্তিনাপুৰত আৰু যুদ্ধ হৈছে কুৰুক্ষেত্ৰত, কিমান দূৰত? কথাখিনি কেনেকৈ ক'লে? তাত কি হৈছে? কেনেকৈ দিব্য চকু হৈছে? দিব্য চকু মানে কি? হোৱাট ডু মিন বাই দিব্য চকু? দিব্য চকুটো কোনো কথা নাই। দিব্য চকু মানে তেতিয়াও তাহানিৰ দিনত হয়তো এনেকুৱা এটা যন্ত্ৰ আছিল যিটো যন্ত্ৰৰ দ্বাৰাই সঞ্জয়ে হয়তো সেই চাই আছিল আৰু তাৰ পৰা সেই যন্ত্ৰৰ দ্বাৰাই আমাক ধৃতৰাষ্ট্ৰক শুনাই আছিল।